গাইছ ইয়াত থকা মন্দিৰৰ মূৰ্তিটো বোলে আগৰ পৰা পাথৰতে আগৰ পৰাই আছে বোলে গাইছ। তো গাইছ মই ঠাণ্ডাটো মাৰিলোঁ ইয়াত। তো গাইছ আপোনালোকে এটা বস্তু দেখাম গাইছ, আপোনালোকে চাব। তো ৰাধে ৰাধে গাইছ, ৱেলকাম বেক টু মাই নিউ ব্লগ ভিডিঅ' গাইছ। তো আজি আমি গৈ আছোঁ পাগলাটেকত। তো পাগলাটেকত ফুৰাবলৈ লৈ যাম। তো গাইছ আমি ওলালোঁ ফেমিলিৰ সৈতে পাগলাটেকত ফুৰিবলৈ। তো গাইছ আপোনালোকে চাই থাকিব, আপোনালোকক দেখাম। ইয়াত মই অলপ ঘৰত ৰখিলোঁ, মাহঁতেও যাব বোলে। ইয়াৰ মা ভণ্টি দাদা মই সকলো উঠি ল'লোঁ। তো এতিয়া জাৰ্ণিটো আৰম্ভ কৰোঁ গাইছ, আপোনালোকক দেখাম পাগলাটেকত কি কি দেখিলোঁ, কি কি কৰিলোঁ। তো বলক, আপোনালোকে যদি দেখা নাই মাকাৰী গোৱালপাৰা গাইছ, গোৱালপাৰাৰ পাগলাটেক আপোনালোকক দেখাম। সেইটো চাই তো গাইছ গৈ থাকোঁতে ৰাস্তাত খিজুৰ দেখা পালোঁ আৰু আমি খিজুৰ কাঢ়িবলৈ নামিলোঁ। তো গাইছ ইমান কষ্ট কৰাৰ পিছত এইখিনি যাম। বহুত দূৰ না? তো গাইছ ফাইনেলি আহি পালোঁ পাগলাটেক। আৰু পাগলাটেকৰ পিছত চাওক গাইছ, এইটো হ'ল দুৱাৰখন। তো এতিয়া ভিতৰত সোমাম, আপোনালোক দেখাম বোলো। তো গাইছ ইটাটো বোলে বহুত পুৰণি হয় আৰু ইয়াত এনেকুৱা কৰি থৈ দিছে গাইছ। আৰু চাৰিওফালে পূৰা ঘেৰি দিছে গাইছ, চাব পৰা লোহাবোৰ। তো গাইছ এইটো সোমাই যায় দিয়াৰখন চাব পৰা। এইটো হ'ল আমাৰ শিৱ বাবা। এতিয়া আমি সোমাম ভিতৰত। আমি গৈ আছোঁ। শুভ লক্ষ্মী, শুভ শাম, শুভ লাম, শুভ লাভ, হনুমান, হলুমন। গাইছ কি ধুনীয়া ভিউ আছে চাব পৰা। এইটো হ'ল নৰনাৰায়ণ সেতু। ইয়াৰ পৰা আমি আহি পালোঁ আৰু ইফালে চাওক নাৱেৰে, আৰু ইফালে ঘৰ চৰ বনাই আছে ইফালে। তো গাইছ বানপানী কিমানলৈকে আহি এতিয়া দুখাব বোলে এটা। পানী শুকাই গ'লে আৰু আহিব, পানী থাকিলে বেলেগত তো গাইছ আপোনালোকে ভিউটো চাওক ইয়াৰ পৰা। নৰনাৰায়ণ সেতু গাইছ, মজাকৈ ভালকৈ দেখা পায় গাইছ। এতিয়া বোলে লাহে লাহে এইটো পানী হৈ যাব গাইছ, একদম অভাৰ হৈ যাব বোলে পানী ইয়াৰ ওপৰলৈকে। তো এতিয়া আমি ডাউনত আহিছোঁ চাব পৰা। এই লগত আমি দুজনে পূৰা। তো গাইছ ভাবি আছোঁ অলপ পিছফালে যাওঁ, অলপ যাওঁ চাব পৰা গাইছ। ডাঙৰ ডাঙৰ গাইছ ভিউটো চাওক, কি ধুনীয়া ভিউ গাইছ। তো গাইছ এতিয়া আপোনালোকক ক'ত ক'ত মন্দিৰ আছে কি আছে এতিয়া আপোনালোকক দেখাম বোলক। তো গাইছ যেতিয়া আপোনালোকে ইয়াত সিধা সোমাই আহিব পাগলাটেকত, তো এই চাইডে চাইডে ভগৱানৰ পিকচাৰ দেখা পাব গাইছ। এই চাইডে চাইডে আৰু এইটো শিৱ বাবা গেটটো গাইছ। আৰু ইফালে তলত পাব হনুমান মন্দিৰ। তো তলত কি কি আছে আপোনালোকক দেখাম বোলক। মই গৈ আছোঁ গাইছ এতিয়া। আৰু ইফালে আমাৰ মাহঁতে। তো গাইছ আপুনি যেতিয়া সোমাই আহিব চিধাকৈ, তো প্ৰথমে এইটো নামি আহোঁতে আমাৰ নন্দী দেখা পাব আপোনালোকে, নন্দী। আৰু এইটো হ'ল ডাঙৰ মন্দিৰটো। ইয়াতে মানুহে লাইন ধৰে যেতিয়া পূজা হয়। এদি আপোনালোকক এতিয়াও দেখাম। প্ৰথমে আপোনালোকক যি যি আছে সৰু সাৰা এইবিলাক দেখাইলোঁ। সৰু সাৰা নহয় গাইছ, ইয়াতে নন্দী পাব ৰাইট আৰু লেফ্ট। তো গাইছ আৰু ইয়াত লিখা আছে মন্দিৰৰ ভিতৰত জোতা চেণ্ডেল প্ৰৱেশ নিষেধ। তো গাইছ আমি এতিয়া আপোনালোকক ক'ম, যেতিয়া পূজা হয় এদি পূৰা লাইন হয় গাইছ এদি। তো গাইছ ইয়াত পাব আপোনালোকে। আৰু এটা পাব শ্ৰী শ্ৰী গণেশ মন্দিৰ চাব পৰা, শ্ৰী শ্ৰী গণেশ মন্দিৰ। ইয়া গাইছ গণেশ বাবা আছে, গণেশ আছে ইয়াতে। তিনিটা গণেশে হয় চব। আৰু ইফালে আছে হনুমান। তো ইয়াত কিবা লিখা আছে গাইছ, ইয়াত কি আছে, ইয়াত বহি গাজা নাখাবা,
তো গাইছ ইয়াত গাঁজা খাব দিয়া নাই আৰু পাগলাটে পুলিচ না কমিটি আৰু এইটো হ'ল আমাৰ হনুমান জয় হনুমানৰ জ্ঞান গণেশ আৰু ইফালে তাৰ ঠিক চাইডতে এটা একটা চিল আছে চিলৰ ভিতৰতে সোমাম বলক ফুল আনি পালে না শিৱলিং আছে ইয়াতে তো গাইছ এই ভিতৰত এনেকুৱা আছে শিৱলিং গাইছ বহুত ভাল লাগে আহি বতাও ধুনীয়া ধুনীয়া বতাহ তো গাইছ ইয়াত আছে ৰাম লক্ষণ সীতা আৰু এই হনুমান জয় শ্রী রাম লিখা আছে তো গাইছ এতিয়া আমি পাগলটেকৰ পৰা গণেশ মন্দিৰত যাম তো আপোনালোকৰ গণেশ মন্দিৰ দেখাম তো গাইছ আমি পাগলটেকৰ পৰা আহি পালোঁ এতিয়া গণেশ মন্দিৰ তো আপোনালোকৰ দেখাম ইফালে মাহঁতে পুৰা ফেমিলি নামি ল'ল তো এতিয়া আমি গণেশ মন্দিৰটো অলপ চাম কেনেকুৱা গাইছ মাহঁতে পূজা কৰি আছে মা ভণ্টি মাহী মহা ভাইটি মন্দিৰত তো গাইছ এতিয়া মই সোমাই চাম ব্লক ভিতৰত কেনেকুৱা তো গাইছ মই ঠাণ্ডাটো মাৰি দিলোঁ ইয়া তো মাহী মাহঁতে ফটো মাৰি আছে গাইছ গণেশ মন্দিৰৰ আৰু বেছি দিন আহে নাই ৰাইগ গাইছ ইয়াতে আছে লিখা কিবা অলপ এটা একেবাৰে আগৰ একে বিশ্বকৰ্মাই বনোৱা আৰু যেনিবা কোনো মানুহ নাজানে আৰু পাথৰে এইরকম অটোমেটিক না তো গাইছ মূৰ্তিটো চাওক গাইছ ইয়াত থকা মূৰ্তিটো বোলে আগৰ পৰা পাথৰতে আগৰ পৰাই আছে বোলে গাইছ গণেশ মন্দিৰৰ পৰা তলত নামি আহিলোঁ চাব পাৰা গাইছ আপোনালোকক ভিউটো দেখাইছে ইমান ধুনীয়া বতাহ বুলি আছে গাইছ আৰু ব্ৰহ্মপুত্ৰৰ পাৰত ইয়া চাব পাৰা আৰু মন্দিৰটো মোৰ পিছত চাওক গাইছ কি কৰি আছে গাইছ চাওক গাইছ কোৱা হৈছে যে গণেশ মন্দিৰত এটা চিল আছে গাইছ এই চিলটো একদম আগৰ পৰাই আছে বোলে মানুহে বনা নহয় চিলতে আগৰ পৰা বনোৱা এনেকুৱা আহিছে গাইছ আপোনালোকক এটা বস্তু দেখাম গাইছ আপোনালোকে চাব গাইছ এই পানীটো চাওক গাইছ পানীটো চাওক গাইছ বহি থকাটো অলপ বেলেগ ধৰণৰ আপোনালোকে চাব পাৰা এইফালে আৰু নৰেন চিটো গাইছ কি ধুনীয়া ভিউ গাইছ পানীৰ চিষ্টেমটো চাওক গাইছ বৈ আহিছে এইটো বৈ গৈ আছে আৰু উল্টা ঘূৰি আহিছে অলপ ভালকৈ আপোনালোকে লক্ষ্য কৰিব আপোনালোকে ভালকৈ অলপ লক্ষ্য কৰিব পানীটো তো গাইছ মাহঁতে বোলে আৰু ঢিংকিয়া লৰিব বোলে গাইছ ইয়াত অলপ চিনাকি মানুহ আছে তো আমি অলপ ৰখি মানে পূৰা পকন চকন মাৰি আছোঁ গাইছ চাব পাৰা ভাল লাগে জেগাখন ঠাণ্ডা হয় হাত ঝাং গাছ বুলি গাছ এইটো